হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলোৱে ভালনে? আজি ৰাতিপুৱাই আহিলোঁ ৰক্ষাবন্ধন যিহেতু সেইকাৰণে মন্দিৰ আহিলোঁ। বহুত দিনৰ পৰা আহিমকৈ আহিব মিলাবই পৰা নাই, কোনো পৰ্যায় ইফালে নহয় কিন্তু কি কৰিম, আজি মিলালোঁ যেনে তেনে। আহিলে ধূপ-চাকি জ্বলাই লৈ ভিতৰলৈ সোমাই যাম বুলি ভাবিছোঁ, কিন্তু ইমানেই ভিৰ ভিতৰত যাবলৈ নোৱাৰিলোঁগৈ। লাষ্টত গৈ আধা বাটৰ পৰাই ঘূৰি আহিবলগীয়া হ'ল। কি কৰিম, উপায় নাই, একো নাই। ভগৱানক বাহিৰৰ পৰা পুজিলেও ভগৱানক পোৱা যায় নহয় জানো? মন্দিৰ মছজিদ গ'লেই যে পোৱা যাব সেইটো কোনো কথা নহয়। অন্তৰৰ পৰা মানুহক পুজিলেই ভগৱানে পোৱা যায়। ইফালে আকৌ মন্দিৰৰ ভিতৰত গৈ আধা বাটৰ পৰা ঘূৰি আহিলোঁ কাৰণে, কিন্তু উপায় নাই, কি কৰিম, মনটো বেয়া কৰিতো লাভ নাই। সেইকাৰণে আকৌ ইয়াক ৰাখি পিন আৰু ই মোৰ তেজৰ ভাইটি নহ'ব পাৰে, কিন্তু তেজতকৈ কোনো গুণেই কম নহয় আকৌ দেই। প্ৰতিটো বিপদতে আমাৰ দুটাৰ লগ দিয়ে, মোৰ আৰু মোৰ হাজবেণ্ডৰ কথা কৈছোঁ দেই। আকৌ আহি বৰ্তাহঁতৰ ঘৰত ৰাখি পিনাল, ইফালে জেঠাইহঁতৰ দাদা চব একেগোট হ'লে কিমান ভাল লাগে ন? আজিৰ দিনটো যে সঁচাকৈ বহুত গুৰুত্বপূৰ্ণ দিন। ককায়েক ভনীয়েকৰ মৰমবোৰ যাতে সদায় এনেদৰে থাকে নহয়নে? ভনীয়েকবোৰ দূৰত থাকিলেও আজিৰ দিনটোত এক হয়, কিমান যে ভাল লাগে। সঁচাকৈ যাৰ ককায়েক আছে সি সঁচাই অনুভৱ কৰে চাগে ন? ইমান মৰমৰ দিন এটা। তাৰপিছত ৰাখি পিন্ধা আকৌ মোৰ শেষেই হোৱা নাই ন? ইফালে এটাকে পিন্ধা ভিডিঅ'টো বেছি লং কৰিবলৈও বেয়া লাগে, কিন্তু উপায় নাই, সকলোকে নেদেখালেও নহ'ব নহয়। আকৌ এটাক নেদেখিলে এটাই দুখ কৰিব যে, সেইকাৰণে সকলোকে দেখাবলগীয়া হৈছে অলপ কাটি হ'লেও। কিন্তু কি কৰিব, উপায়তো নাই, দেখাবই লাগিব, কাৰণ চব গোটেইকেইটা দাদাই হয় ন? সেইকাৰণে মাজতে আকৌ গিফ্ট এটা পালোঁ দেই, বাকী গিফ্টকেইটাও পাইছিলোঁ, কি দেখাবলৈহে নহ'লে। আকৌ লাষ্টত গৈ একেবাৰে আমাৰ পোৱালি অকণমানি ভাইটিটোৰ ওচৰলৈ গ'লোঁ। ই যে মোৰ বহুত মৰমৰ, কাৰণ কেলৈ জানেনে? ই একদম জন্মৰ পৰাই মোৰ লগত থকা বুলিয়ে ক'ব পাৰি, ইমানেই ই আমাৰ মৰমৰ। বাকী আজিলৈ আহিলোঁ, বাই। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বাই বাই।